বন্ধু বান্ধৱীকে স্বাগতম জনাই আগবাঢ়িছোঁ এটা নতুন কণ্টেণ্টৰ সৈতে এটা নতুন ভিডিঅ'। বৰ্তমান আমি গৈ আছোঁ, মোৰ লগত আছে আজি দিলীপ ভাইটি। আমি গৈ আছোঁ কাকিৰ কেইদিনমান আগতে উচ্ছেদিত হোৱা ৰবৰ বাগান। এইখন আমি বেয়া কাৰণে চবেই খেতিবিলাক অকণ চপাই ৰাখিছে। বিশেষকৈ এইবাৰ আমাৰ কাকি অঞ্চলটোত বৰ্তমানলৈকেও মানুহে কঠীয়া পাৰিব পৰা নাই। খেতিয়কসকলে বৰষুণৰ অভাৱত হৈ আছে। কুঁহিয়াৰ বৰ্তমান লগাইছে, বৰ্তমান একো হোৱাগৈ নাই। হ'ব কেইদিনমান পিছত পূৰা সেউজীয়া, সম্পূৰ্ণ এঢলীয়া। ইয়াতেতো চাহপাত কৰিলে ধুনীয়া হ'ব। চাহপাতটো ভাল। এইখন আমি কাকিনী ফাৰ্ম বুলি জানো। পুনৰ আহিছোঁ ভিডিঅ'ৰ মাজলৈ। এইবিলাক ৰবৰ গছ, এয়া কাটি ইয়াতে আঠাবিলাক ওলাই আছে। এইটো কেনেকৈ কি কৰে মানে? আঠাবিলাক লৈ যায়। এয়া আমি মানে অলপ ছাইডত আছোঁ, তো ৰবৰ মেইন বাগান যিখন হয়, ইয়াতে বহুত জেগা এইখিনি, এই টিলা মাটিবিলাক আপোনালোকে যিমানখিনি দেখি আছে এইবিলাক প্ৰায় ৰবৰ গছ আছিলে ন। এতিয়া বৰ্তমান এইবিলাক কাটি কুটি তহিলং হৈছে। বহুতখিনি ৰবৰ আছিলে ইয়াতে, ৰবৰ গছ বহুত আছিলে, এতিয়া বৰ্তমান নাই। এইটো চাইডেতো প্ৰায় খালিয়ে, দুই এজোপা মাজে মাজে, তাৰ মাজত পূৰা কুঁহিয়াৰ খেতি, হালধি খেতি ইয়াত দেখিবলৈ পাইছে। মানে বেদখলকাৰীয়ে ইয়াতে দখল কৰি লৈ নিজৰ খেতি বাতি কৰি জানো। সেই কাকিনী ফাৰ্মলৈ আমি গৈ আছোঁ। আজি পুৱাতে যাত্ৰা কৰিছোঁ 8:45 লগে লগে, আৰু লগে লগে আমাৰ আৰু কেইজনমান বন্ধু আহি আছে আজি এই ৰবৰ বাগান অভিমুখে। গতিকে আজিৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু যিসকল লোকেশ্যন বঢ়িয়া, লোকেশ্যন এতিয়া আমি তোমাৰ জগতগুৰু দি সোমাম, জগতগুৰু দি গৈ তোমাৰ তিলা বজাৰ পাম। তিলা বজাৰ পৰা আমাৰ 2000 বিঘাৰ পিছত আমি পাম কাকিনীত পাম। পৰিৱেশ আৰু বগা দেখি ভাল লাগে। গাঁৱলীয়া পৰিৱেশৰ মাজত এয়া পৰিৱেশ। আমি মিনিমাম এতিয়া এটা দূৰত্বৰ ভিতৰত সোমাই আহিছোঁ, হয়নে? আধা আহি গৈছোঁ। হয়, প্ৰায় আৰু যিহেতু হোৱা নাই, বৰষুণটো বহুত কমেই পৰিছে ইয়াতে। এনেইতো এতিয়ালৈ বহুতখিনি পানী হৈ থাকে পথাৰত, এইবাৰ হোৱা নাই। পুখুৰী এতিয়াও খালী, পথাৰ এতিয়াও খালী, শুকান মাটি। আমি এই ভিডিঅ'টোৰ জৰিয়তে আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ যাতে সমগ্ৰ কাকি হয়, আমাৰ হিমন্ত দা আহি যোৱা। এনেকেতো বনাই ঘূৰিলে নহ'ব ন। এনেকেতো আমি ঘূৰি ফুৰিলে নহ'ব ন। আমিতো কিবা এটা জেগা ঠিক কৰি যাব লাগিব ন।
এইখিনি অঞ্চলতে আৰু যিসকল বন্ধু বান্ধৱী নিজৰ জীৱিকা নিৰ্বাহ কৰি আছে বহুতে, তেওঁলোক ক'ৰ পৰা আহিছে কি কথা ইমানটো ডিটেইলছ নাই। এইবিলাক ৰবৰ গছ। ধুনা গছৰ সৈতে ছেম হয় মানে ন? ধুনা গছ হয়, যেনেকৈ কাটি ৰসটো উলিয়াই ৰসটো আঠা হয়, তেনেকৈ এইবিলাক আঠা, এইবিলাক পিছত তেওঁলোকে সংৰক্ষণ কৰিব কেঁচা মাল হিচাপে। এইবিলাক কিমান পুৰণি গছ হ'ব চাগে? বন্ধু বান্ধৱীয়ে এতিয়াও আমাৰ বৰাটিক্স চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, লাইক কৰা নাই, কমেণ্ট কৰা নাই, তেখেতক সকলক ছাবস্ক্ৰাইব, কমেণ্ট আৰু লাইক কৰিবলৈ বিশেষভাৱে অনুৰোধ জনাওঁ। আৰু লগতে আপোনালোকৰ সুপৰামৰ্শৰ বাবে আপোনালোকে যাতে মেছেজ কৰে তাৰ বাবে অনুৰোধ জনাইছোঁ। বৰষুণ নাই এইবছৰ। জগতগুৰু হাইস্কুল পামহে এতিয়া। এইখনে হ'বনে জগতগুৰু হাইস্কুল? এইখনে জগতগুৰু হাইস্কুল। কাকি অঞ্চলটো বিশেষকৈ খেতিৰ লগত জড়িত, খেতিৰ পৰাই জীৱিকা নিৰ্বাহ কৰি আছে কাকিবাসী ৰাইজে। গতিকে এই অঞ্চলটোত যাতে পৰ্যাপ্ত পৰিমাণে পানীৰ যোগান ধৰিব পাৰে, জলসিঞ্চনৰ যোগান ধৰিব পাৰে, তাৰ বাবে আমি চৰকাৰলৈ এই ভিডিঅ'টিৰ জৰিয়তে অনুৰোধ জনাইছোঁ। ৰব আছিল বৰ্তমান কাটি ইয়াত বিভিন্ন ধৰণৰ খেতি কৰিবলৈ লৈছে। ৰবৰ বাগান, 2-এজোপা ৰবৰ গছ আছেগৈ এতিয়া। এনেকুৱা এটা বস্তু যিটো ইয়াতে আছে কিন্তু সংৰক্ষণ হিচাপত তেওঁলোকে কৰা নাই কামবোৰ। এতিয়া মানে বহুতখিনি সংৰক্ষিত এনেকুৱা বনাঞ্চল কাটি ধ্বংস কৰি বেদখলকাৰীয়ে দখল কৰি বহুতখিনি তহিলং কৰি আছে, যাৰ পৰা